নিশ্চয়কৈ আজি ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ উকলি গ'ল, কিন্তু এই ৭৫ বছৰ উকলি যোৱাৰ সময়তে অন্তিম মুহূৰ্তত NDA চৰকাৰে আদিবাসী জনগোষ্ঠীৰ পৰা যি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰাৰ্থী বনাইছে আৰু লগতে আজি সেই প্ৰাৰ্থীৰ আজি ৰিজাল্টটো ওলাব। সেই হিচাপে আমি ভাৰতৰ আদিবাসীসকলে আৰু তাতকৈ গৌৰৱৰ বিষয়টো হ'ল আদিবাসীটো হয়েই, লগতে আমাৰ সাঁওতাল জনগোষ্ঠীৰ হয়। সেই হিচাপে আমি আদিবাসী চেঙ্গেল অভিযান তথা আমাৰ অঞ্চলৰে বিভিন্ন দল সংগঠন, সমাজকৰ্মীসকল, গাঁওবুঢ়াসকল সকলোৱে মিলি আজি আমি আমাৰ এই শান্তিপুৰ পৰা দাঁতঘাৰীলৈকে যিমান আমাৰ আদিবাসীসকলে আছে, আমি তাৰেই আজি বিজয়ৰ খুচিত আজি তেখেতক আদৰি আৰু এনেকুৱা অনুভৱ কৰিছোঁ আমি যে নিশ্চয় আমাক যেনেকৈ আমি পিছ পৰিছিলোঁ, নিশ্চয় ইয়াৰ পৰা আমি আগবাঢ়ি যাব পাৰিম বুলি আজি আমি এই বিজয় উৎসৱখন পালন কৰি আছোঁ। আৰু এতিয়া আমাৰ আৰম্ভ হ'ব এই শান্তিপুৰৰ পৰা দেওশ্ৰীলৈকে ৰেলী আকাৰে আমি যাম আৰু লগতে ঘূৰি আহিম। ভাৰতৰ ৰাইজৰ বা আদিবাসীসকলৰ কি ধৰণৰ কাম কৰাটো আপোনালোকে আশা পালে প্ৰেছিডেণ্টৰ পৰা? প্ৰেছিডেণ্টটো হ'ল ভাৰতৰ এখন সৰ্বোচ্চ উচ্চ পদ। সেই হেতুকে আমি আশাবাদী যে নিশ্চয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী এজন ৰাষ্ট্ৰপতি হ'ব। তেখেতৰ হাতত গোটেই ভাৰতবৰ্ষটোক পৰিচালনা কৰিবৰ অধিকাৰটো থাকিব, কিন্তু তাৰ পৰাও যদি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী যদি লোকসভা বা ৰাজ্যসভাৰ পৰা কিবা বিল পাছ নহয়, তেতিয়ালৈকে তেখেতে একো কৰিব নোৱাৰিব। সেই হিচাপে আমি তেখেতৰ পৰা ইমানেই আশা কৰোঁ যে এইটোৱে আমাৰ কাৰণে গৌৰৱ যে ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰৰ পিছত আমি ৰাষ্ট্ৰপতি হিচাপে আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা পাইছোঁ। আৰু আমি নিশ্চয় আশাবাদী তেখেতৰ জৰিয়তে নিশ্চয় আমাৰ আদিবাসী জনগোষ্ঠীক যেনেকৈ দবাই ৰখা হৈছিল বা অন্যায় অত্যাচাৰ কৰা হৈছিল, সেই অন্যায় অত্যাচাৰ বা দবাই ৰখাত সেইটো বন্ধ হ'ব। আৰু বাকী আমি যিমানেই আমি আন্দোলন কৰিম বা সংবিধানত থকা আমাৰ অধিকাৰখিনি আমি খুজিলে বা আমি প্ৰকাশ কৰিলেহে সেইবিলাক আমি পাম বুলি আশাবাদী নিশ্চয় আছোঁ। আপোনালোকে ইয়াত ৰেলী লৈছে, কি কাৰণত ৰেলী লৈছে, কি বুজাবলৈ? আজি আমি ৰেলী লৈছোঁ, ইয়াৰ জৰিয়তে আমাৰ আদিবাসী জনগোষ্ঠী তথা ভাৰতৰ সকলো জাতি জনগোষ্ঠীক যে আমি এইটো জনাব বিচাৰিছোঁ যে এই ৰেলীৰ মাধ্যমেৰে যে আমি নিশ্চয় আদিবাসী সঁচাকৈ আজি আমি আনন্দ হৈছোঁ আৰু খুচি হৈছোঁ, বহুত গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে অকল দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আমাৰ অকল ৰাষ্ট্ৰপতি নহয়, ভাৰতবৰ্ষত বসবাস কৰি থকা সকলো আদিবাসী মাত্ৰ নহয়, সকলো জাতি জনগোষ্ঠীৰ ৰাষ্ট্ৰপতি হয়, কিন্তু তাৰ মাজতো আমাৰ আদিবাসী হয় বুলি আমি আজি গৌৰৱ হৈছোঁ আৰু সুখী হৈছোঁ। থেংক ইউ।